নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলো কুশলে আছে। বন্ধুসকল, আমি আজি কথা পাতিম এটা নতুন টপিকৰ নতুন এটা কথা বিষয়লৈ। বন্ধুসকল, আপোনালোকক মই কৈ থওঁ যে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থওক, যাতে পোনপ্ৰথমে ভিডিঅ' দিলে আপোনালোকে চাব পাৰে। আৰু যদি বোলে আপোনালোকে বেয়া পায় তেনেহ'লে লাইক এটা কৰি থৈ যাব। আপোনালোকে লাইক এটা কৰিলে আমাৰ মনোবল বঢ়োৱা হয় আৰু লগতে আমি ভিতৰৰ পৰা প্ৰেৰণা পাওঁ যাতে ভিডিঅ' বনাবলৈ। তো বন্ধুসকল, আপোনালোকে চাইছে মই গেঞ্জি পিন্ধি আছোঁ ন। বন্ধুসকল, গেঞ্জি পিন্ধাৰ এটা অৰ্থ কি জানে? মই আজি গৰমত গৰম বহুত দিছে বন্ধুসকল, সেইকাৰণে মই গেঞ্জি পিন্ধি আছোঁ। ঠাণ্ডা দিন আমি অসমত এতিয়া বৰ্তমান আনকি বছৰটো ঠাণ্ডা দিন সোনকালে পৰে, কিন্তু এইবছৰ ঠাণ্ডা দিন পৰা নাই। গতিকে ফেনসকল, মই এতিয়া গৰমত বৰ্তমান আছোঁ আৰু গৰম উঠিছে, সেইকাৰণে বন্ধুসকল মই কেনেকৈ গেঞ্জি পিন্ধি আছোঁ। এতিয়া বন্ধুসকল, আমি ভিডিঅ'টো ইমানতে আৰম্ভ কৰোঁ, ইমানৰ পৰা। এতিয়া বন্ধুসকল, আমি কথা পাতিম যে আজি ইউটিউবত কেনেকৈ আপোনালোকে ভাইৰেল হ'ব পাৰে বা কেনেকৈ আপোনালোকে ইউটিউব এটা চেনেল খুলি কেনেকৈ আপোনালোকে কামবিলাক কৰিব পাৰে। প্ৰথম কথা হ'ল বন্ধুসকল, ইউটিউব খুলিবলৈ হ'লে আপোনালোকে আপোনাৰ ইউটিউবৰ এপ্লিকেশ্যনটো যাব লাগিব, তাত অ'পেন কৰিব, তাৰ প্ৰফাইলত যাব, প্ৰফাইলত গৈ অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনাৰ যিটো ইমেইল আই ডি সুধিব। মই হিন্দীতে কৈ আছিলোঁ, হিন্দীত আপোনালোকৰ গোটেইখিনি হিন্দী নহয়। গতিকেলৈ আপুনি বন্ধুসকল সেই প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত অপশ্যন দিব, আপোনালোকৰ ইমেইল আই ডি, মোবাইল নম্বৰ ভেৰিফাই কৰিব দিব। তাৰপিছত গোটেইখিনি যেতিয়া কৰি ল'ব, তাৰপিছত আপোনাৰ নেক্সট ষ্টেপ হ'ব আপোনাৰ এইটো কি বুলি, আপোনাৰ প্ৰফাইলত যাওক। প্ৰফাইলত গৈ আপুনি গোটেইখিনি কাম ক্লিয়াৰ কৰিব। তাত আপোনাৰ নটিফিকেশ্যন দিব আৰু তাত আপোনাৰ ফৰ্মখন ফিল আপ কৰিব দিব। ফৰ্ম সৰু হয় এটা, মোবাইল নম্বৰ আৰু আপুনি এলেকা কিবা কিবিবিলাক দিব। তাৰপিছত আপোনালোকে সকলোখিনি কাম কৰাৰ পাছত আপোনালোকে ভিডিঅ' আপলোড দিব। ভিডিঅ' আপলোড দিয়াৰ পাছতে আপোনালোকে গোটেইখিনি কাম কৰিব পাৰিব। শ্বৰ্ট ভিডিঅ' প্ৰথমতে বন্ধুসকল দিলে ভাল, কাৰণ শ্বৰ্ট ভিডিঅ' যেনেকৈ আমাৰ ফেচবুকত শ্বৰ্ট ভিডিঅ' দিলে ভাইৰেল হয়, আৰু ইউটিউবতো ঠিক তেনেধৰণে এতিয়া 2020ত এটা শ্বৰ্ট ভিডিঅ' এটা দেখাই দিছে। এইটো 2-3 মাহমান হৈছে অহা শ্বৰ্ট ভিডিঅ'। বন্ধুসকল, কিছুমানে অকল শ্বৰ্ট ভিডিঅ' এটা দি পিনে আপোনাৰ 1000-2000 ছাবস্ক্ৰাইবাৰ বঢ়াইছে, কিন্তু কেনেকৈ বন্ধুসকল? সকলোখিনি ভাল ভিডিঅ' আৰু ভাল কোৱালিটি ভিডিঅ', ভাল কথা থাকিব লাগিব, ভাল টাইটেল থাকিব লাগিব। কিন্তু ভিডিঅ'টো আপলোড কৰাৰ আগতে শ্বৰ্ট ভিডিঅ' আপোনালোকে তাত হেছটেগ এটা দিব, দি পিনে আপোনালোকে তাত শ্বৰ্ট ভিডিঅ' বুলি শ্বৰ্ট দিলেই হৈ যাব। তাৰ বাকী আপোনাৰ টাইটেলখিনি যি দিয়ে দিব, থাম্বনেইল দিব লাগিব আৰু ডিছক্ৰিপশ্যন দিব লাগিব। বন্ধুসকল, ভাল কোৱালিটি ভিডিঅ' দিব লাগিব। গতিকে গোটেইখিনি বস্তু বন্ধুসকল আপোনালোকে যদি ক্লিয়াৰ কৰিব পাৰে তেনেহ'লে ছাকচেছফুল এজন ইউটিউবাৰ হ'ব পাৰে আপুনি বন্ধুসকল। এতিয়া ডিম্পু বৰুৱাই চাওক, ডিম্পু বৰুৱা সকলোখিনিয়ে আপোনাৰ প্ৰথমতে ইউটিউবত কাম কৰি লৈ এতিয়া তেওঁ মাহিলী ধৰক আপোনাৰ 50,000-60,000 কিবা এটা ইনকাম কৰি আছে। ঠিক আছে বন্ধুসকল, মোৰতো ক'ম বাৰু, কেতিয়াবা আপোনালোকক যদি সময় পাওঁ ক'ম, আপোনালোকে বেয়া নাপাব, আজি নকওঁ। কাৰণ এইটো ইউটিউবৰ ক'লে অলপমান কমিউনিটি গাইডলাইনৰ অকণমান প্ৰব্লেম হৈ যায়। বন্ধুসকল, আপোনালোকে যদি ভাইৰেল কৰিব বিচাৰে আপুনি ইউটিউব খুলি পিনে লগালগ আপোনালোকে এটা কাম কৰিব লাগিব। আপোনাৰ হোৱাটছআপ একাউণ্ট আছে, ফেচবুক একাউণ্ট আছে, কিন্তু যোনটো আপুনি ইউটিউব চেনেলৰ নামটো খুলিছে সেই নামটোৱে আপুনি হোৱাটছআপ, ফেচবুক আৰু ফেচবুকত যিকোনো নামত দি দিলেই হৈ যায়, ইনষ্টাগ্ৰাম, এইকেইটাত আপুনি গোটেইখিনি নিজৰ নামত আপোনালোকে ইউটিউবৰ নামটো লৈ ক্লিয়াৰ কৰিব লাগিব। তাত এটা আপুনি নামটো দিব লাগিব। নাম দি আপোনাৰ ইউটিউবত লিংকটো দিলে, ইউটিউবৰ লিংকটো কপি কৰাৰ লগে লগে আপুনি ইনষ্টাগ্ৰামত দিলে বা ফেচবুকত দিলে, তাত আপোনাৰ যিকোনো মানুহে যদি ফেচবুকত আপোনাৰ চোৱাৰ পাছতে লগে লগে আপোনাৰ ফেচবুকত চোৱাৰ পিছতে এইটো ইউটিউব চেনেল হয়, কেনেকুৱানো ভিডিঅ' ওলাইছে বুলি তেওঁ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যদি ভাল পায় আপোনাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, হয়নে বন্ধুসকল? ছাবস্ক্ৰাইব কৰাৰ লগে লগে তেওঁ আকৌ আপুনি যদি নেক্সট বাৰ যদি ভিডিঅ' যদি আপলোড দিয়াৰ লগে লগে তেওঁ যাতে চাব আৰু চাই পিনিতো ক'ব ভিডিঅ' তেওঁ ভাল বনাইছে, সদায় চাব লাগিব। সদায় তেনেকৈ চাওঁতে আপোনাৰ কি হ'ব, আপোনাৰ বুষ্টাৰটো ওপৰত যাব। ঠিক আছে, ওপৰত যোৱাৰ লগে লগে বন্ধুসকল তেনেহ'লে আপুনি ভিডিঅ' ভাইৰেল হ'ব আৰু অট'মেটিকলি ভাইৰেল হৈ যাব। কিন্তু এইবোৰ শ্বেয়াৰ কিবাকিবি এইবিলাক যে বেকাৰ চিজ হয়, চব ফৰ চব এইবিলাক যে কৰাটো আপুনি একেবাৰে ভুল। কাৰণ কেলৈ বন্ধুসকল, চব ফৰ চব কৰিলে কি হয় জানে? যোনে তোনে আপোনাৰ ছাবস্ক্ৰাইব কৰি দিব পাৰে। আপুনি এটা গেমিং চেনেল বনালে, কিছুমানে গেম বেয়াও পায়, হয়নে? কিছুমানে কমেডি ভিডিঅ' ভাল পায়। গতিকে আপুনি যিটো কেটেগৰীত ভিডিঅ' বনাইছে সেইটো কেটেগৰী লাইনৰ মানুহবিলাকহে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কওক। ঠিক আছে বন্ধুসকল, তেনেকৈ কৰিলে আপুনি যিকোনো ভিডিঅ' দিলে তেওঁলোকে ৱাচ কৰিব। ৱাচ কৰাৰ লগে লগে আপোনাৰ ইউটিউবৰ যিটো গাইডলাইন সেইটো ওপৰত যাব। ওপৰত যোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'বিলাক
সদায় ভাইৰেল হ'ব। আৰু আপুনি ছাবস্ক্ৰাইবাৰ ৱাচ টাইম আপুনি জানে আজিকালি 1000টা ছাবস্ক্ৰাইব লাগে আৰু 4000 ঘণ্টা ৱাচ টাইম লাগে, হয়নে বন্ধুসকল? 4000 ঘণ্টা ৱাচ টাইম বনাবলৈ জানেই কিমানখিনি কষ্ট হয়। ছাবস্ক্ৰাইবাৰটো আপোনাৰ যেনে তেনে সেইবোৰ চব কৰি বাঢ়ি যাব, কিন্তু বন্ধুসকল আপোনাৰ ৱাচ টাইমটো বঢ়াৰ কাৰণে মেইন কথা, হয় নহয়? ৱাচ টাইমটো বাঢ়িব লাগিব, তেতিয়াহে আপোনাৰ ভিডিঅ' মনিটাইজেশ্যন হ'ব। মনিটাইজেশ্যন হ'লে আপোনালোকে কিবা কিবি কৰি আৰু লগাই আপোনালোকে মানি পাই যাব, হয় নহয় বন্ধুসকল? তেনেহ'লে বন্ধুসকল নিশ্চয় বুজি পালে ভিডিঅ'টো কেনেকৈ কাম কৰে আৰু কেনেকৈ কি কৰে মই বুজাই দিছোঁ। বেলেগ এটা ভিডিঅ'ত আপোনালোকক মই গোটেইখিনি কেনেকৈ ফৰ্ম ফিল আপ কৰে, কেনেকৈ কি কৰে আপোনাক দেখাম। কিন্তু আজিকালি মানুহে কি জানে বন্ধুসকল, অসমত এনেকৈ বহুত ল'ৰা ছোৱালী আছে, চবকে চাকৰি লাগে, হয়নে বন্ধুসকল? চাকৰি নিবিচৰাকৈ বা আপোনাৰ চাকৰি মই নিবিচাৰিব কোৱা নাই। যদি বন্ধুসকল চাকৰি পোৱা নাই বা কিবা কৰিব পৰা নাই, যদি কাম বিচাৰি পোৱা নাই, তেনেহ'লে আপোনালোকে এটা ইউটিউব খোলক। কাৰণ চবৰ আজিকালি মোবাইল আছে, ইউটিউব চবৰে আছে, হয়নে? আপুনি মাত্ৰ ইউটিউবত গৈ আপোনাৰ নিজৰ কামখিনি কৰি ফৰ্ম ফিল আপ কৰি তাৰপিছত আপুনি ভিডিঅ' আপলোড দিয়ক। যদি মানে বন্ধুসকলে যদি বা দৰ্শকে ভাল পায়, তেনেহ'লে আপোনাৰ ভিডিঅ' অট'মেটিক ভাইৰেল হ'বই। ভাইৰেল হোৱাৰ লগে লগে আপোনাৰ আৰু যেতিয়া মানে ছাবস্ক্ৰাইবাৰ বাঢ়িব, ৱাচ টাইম বাঢ়িব, কমপ্লিট হ'ল আপোনাৰ, তেতিয়া পইচা হৈ যাব। মনিটাইজেশ্যনহে লাগে, মনিটাইজেশ্যন হ'ল ক্লিয়াৰ। তাৰপিছত আপোনাৰ এডভাৰটাইজ অট'মেটিক চলি যাব। কিছুমানৰ দৰ্শক মণ্ডলী কিছুমানে মাতিব, কিবা এটা যদি আপুনি ডাঙৰ ইউটিউবাৰ হয়, কাৰোবাৰ যদি দোকান এখন যদি উদ্বোধন কৰিবলৈ যায়, কাৰোবাৰ শ্বপিং মল মাতিব আপোনাক, মানে আপুনি পঢ়া স্কুলখনে যদি আপোনাক যদি এজন যদি ভাল মানুহ হৈ যদি আপোনাক মাতে, তেতিয়া বাৰু আপোনাৰ মনত কেনেকুৱা এটা অনুভৱ হয়, নিজে চিন্তা কৰি চাওক। ঠিক আছে বন্ধুসকল, তেনেহ'লে আজিলৈ বেছি ইমানকৈ নকৰোঁ, নকওঁ। গতিকে বন্ধুসকল যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰি থৈ যাওক আৰু বেল আইকনটো প্ৰেছ কৰক, আৰু যদি অলত ক্লিক কৰি এৰি থৈ যাওক, লাইক এটা কৰক বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, বাই বাই।